গুড মৰ্নিং ফ্ৰেণ্ডছ ৰাতিপুৱা এতিয়া 7:30 বাজিছে মই জাষ্ট শুই উঠিছোঁ আৰু এয়া বতৰটো চাওকচোন আজি বহুত বেছি ঠাণ্ডা পেলাইছে কালি ৰাতি বৰষুণ দিলে আৰু এতিয়া ঠাণ্ডা যথেষ্ট পেলাইছে আজি মোৰ মানে শুই উঠিয়ে গাটো একদম কঁপনি উঠি গৈছেগৈ আৰু ৰাতিপুৱা কাম বনবোৰ সকলো কৰি মিলি আজৰি হৈ এতিয়া আমি যাব ওলাইছোঁ পাৰ্লাৰলৈ আৰু আজি ভাতৰ লগত খাবলৈ বনালোঁ মাছ ওলকবি বিলাহী আৰু এইফালে আছে অলপমান দালি এয়া হৈছে আমাৰ ইয়ানিয়ে বনোৱা শুকান মাছ বিলাহীৰ লগত বনাইছিলে আদা নহৰু দি তাই যেহেতু মিচিং ছোৱালী হয় এনেকৈ বইল খাই ভাল পায় আৰু এইফালে মাছৰ পিটিকা আৰু অকণমান আলু ভাজিখিনি কালিয়ে হয় আৰু এতিয়া আমি ওলাই আহি আছোঁ পাৰ্লাৰলৈ বুলি এনেকুৱা ঠাণ্ডাত ফেন চলাই গৰম আজি কেনেকুৱা লাগিছে চাই বোলে চাই পিনে উঠোঁতে দে ভাল লাগিছে পাৰ্লাৰৰ কাম বন কৰি আজৰি হৈছিলোঁহে আমাৰ পাৰ্লাৰৰ বেক চাইডে থকা এই বাগৰাকীয়ে মাতি পঠিয়ালে মেখেলা চাদৰ চাবলৈ বুলি সেয়েহে ময়ো আহিলোঁ এতিয়া মেখেলা চাদৰ চাবলৈ কিমান আনিব দাম 500 টকা 500 টকা কি কাপোৰনো মিক্স পাট হয় জানো এইটো কেইবাযোৰ কাপোৰ খুলি মেলি চোৱাৰ পাছত মোৰ এইযোৰ কাপোৰহে ভাল লাগিল সেয়েহে তেখেতক মই ক'লোঁ এইযোৰ কাপোৰ লৈ যদি লওক দেখিবলৈ ধুনীয়া লাগিছে আৰু তেখেতৰো বোলে কাপোৰযোৰ পচন্দ হৈছে দামো বেছি নহয় মানুহজনে প্ৰথম 500 কৈছিল যদিও এতিয়া 300তে দিম বুলি কৈছে আৰু 300 টকাতনো ইয়াতকৈ ভাল কাপোৰ ক'ত পাব কাপোৰ চাই থাকোঁতে কাষ্টমাৰ অহাৰ বাবে মই গুচি আহিব লগা হ'ল আৰু তেখেতে এই কাপোৰযোৰ মোৰ হাতত দি পঠিয়াইছে এইযোৰ বোলে মই চিলাই মেলি ৰেডি কৰি দিব লাগে এখেতৰ চুলিখিনি পৰহি দিনা পাৰ্মানেণ্ট ষ্ট্ৰেট কৰিছিলোঁ আৰু আজি আহিছিল হেয়াৰ স্পা কৰিবৰ কাৰণে চাওকচোন এয়া হৈছে হেয়াৰ স্পা কৰাৰ পাছত ফাইনেল ৰিজাল্ট কেনেকুৱা লাগিছে বাৰু দিনটো কাষ্টমাৰক টাইম দিয়াৰ পাছত এতিয়া অকণমান ফ্ৰী হৈছোঁ আৰু সেয়েহে ফ্ৰী টাইমত মই এইবোৰকে কৰি থাকোঁ চাওকচোন ৰুমাল এখন চিলাই কৰি আছোঁ ভাবিছোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ এইবোৰ কাম কৰি মোৰ বহুত বেছি ভাল লাগে এনেকৈয়ে মই দিনবোৰ সদায় পাৰ কৰিব বিচাৰোঁ আৰু এতিয়া ঘৰলৈ আহি বাগৰাকীৰ কাপোৰযোৰ উলিয়াই লৈছোঁ চিলাবৰ বাবে আৰু সেয়েহে পটিখিনি এতিয়া মই প্ৰথমতে কাটি ল'ব লৈছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম বাই বাই